গাইজ আজি মানে এনেকুৱা এজন ভাল মানুহৰ ওপৰত ভিডিঅ' বনাইছোঁ আজি। মানে বেয়া নহয়, ভাল নেগেটিভ মানে নাভাবিব, পজিটিভ ভাবিব। সময় গগৈ এজন বহুত ভদ্ৰ মানুহ আৰু এজন দুখীয়া মানুহৰ বন্ধু, সহায় কৰা বন্ধু এজন। বহুত ভাল লাগে আৰু এনেকৈ কাম কৰি গ'লে মানে আমাৰ অসমখন আৰু উন্নতি হৈ আহিব, মানে উন্নতিলৈ যাব। আৰু সময় গগৈ লিখীয়া কাম চবেই কৰক আৰু সকলোৱে কৰক। এবাৰ ভিডিঅ'টো চাই লওক। আজি যোনখন ঘৰলৈ যাম তেওঁলোকৰ একো আইডিয়াই নাই যে মই তেওঁলোকৰ ঘৰলৈ যাম বুলি। আমি অকল ফোনতে কথা বতৰা পাতিছিলোঁ আৰু তেতিয়া মোক ইনফৰ্ম কৰা হৈছিল যে তেওঁলোকক বিচনা এখন খুবেই প্ৰয়োজন হৈ আছে বুলি। সেইকাৰণে তেওঁলোকৰ বাবে শ্বপিং কৰিবলৈ আহিলোঁ। দুখনমান বিচনা চাই থকা হৈছিলে বাৰু। আটাইতকৈ ভাল বিচনাখন দেখাব দেই। এখন দুজনৰ কাৰণে নহয়, ঠাণ্ডা দিনতো তিনিজনো পাৰিব। লাষ্টিং কৰিবতো একদম বঢ়িয়া লাষ্টিঙৰ কাৰণে। হ'ব হ'ব হ'ব, এখন দামটো কৈ দিওঁ এতিয়া। আপুনি মোক 4,000 দিব। 4 এইটো ওপৰতে যাব। কৈ নপৰে চাগে ন? আমাৰ বিচনাখন হৈ গ'ল ৰেডি। এইফালে উঠি গ'ল গোটেই বিচনা, পাছফালে গোটেই ষ্টেণ্ড লাগি গ'ল। এতিয়া আমি যাবলৈ হৈ গ'ল। অলপ এইডোখৰ বেলেগ গাড়ী নচলাৰ কাৰণে ঠেলাতে আনিবলগীয়া হ'ল বাৰু। আমি যেতিয়া আহিছিলোঁ ইনফৰ্ম কৰা হোৱা নাছিলে যে দাদাই ধৰি লওক খোজকাঢ়িবলৈ অলপ অসুবিধা হয় বুলি। যি বস্তু অনা হৈছিলে দিয়া হ'ল বাৰু। এবাৰ বাকী এনেই কালাৰটো কেনেকুৱা লাগিছে চাই ল'ব, ফিটিং কৰি ল'ব আপোনালোকৰ সুবিধা মতে ন। এই দাদা কেইজনমান আছে, তেওঁলোকে সহায় কৰি দিম বুলি কৈছে, ফিটিং কৰি দিব ধুনীয়াকৈ। এতিয়া বৰ্তমান আইতা এগৰাকী ঘৰলৈ আহিছোঁ। এইগৰাকী আইতা পদ্মশ্ৰী সোণোৱাল হৈছে তেখেতৰ নাম। তেখেতৰ বয়স হৈছে 75 বছৰ। ঘৰটো ভাঙিলে বুলি ক'লে ন? অঁ মানুহটো ভাল হোটেল এনেকুৱা বং আদা নাই। অঁ ভাল জোৰ উঠি আছে এইফালে আহি পিনি চুকত সোমাই নহয়, এতিয়া পৰিলে নহয় এনেকৈ যদি থকাটো নহয় বুকুতে পৰি যাব। এই আৰু কাৰোবাৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ, তেনেকুৱা ধৰণৰ গোটেই প্ৰচেছটো চলি থাকে। এতিয়া দিনটো বহুত দীঘলীয়া। সময় গগৈক সকলোৱে ছাপোৰ্ট কৰক, সকলোৱে মানে সহায় কৰক আগবাঢ়ি যাবলৈ। আৰু যাতে যিমানে আগবাঢ়িব সিমানে সকলোকে মানে সহায় কৰি যাব। এজন ভদ্ৰ মানুহ আৰু এজন মানে ভাল মানুহ। মানে মই কি ক'ব বিচাৰিছোঁ, মানে এনেকুৱা এজনক আৰু আগবাঢ়িবলৈ যদি দিয়ে, সহায় কৰে, আগবাঢ়ি যায়, সকলোকে সহায় কৰিব, ভাল মানুহ। আৰু মই আশা কৰোঁ আগবাঢ়ি যাওক। মই এইটোকে আশা কৰি আপোনালৈ ভিডিঅ'টো বনালোঁ। যদি আপুনি বেয়া চেয়া নাপাব, আপোনাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আৰু মানে সময় গগৈ কোনে কোনে ভাল পায় সকলোৱে কমেণ্ট কৰিব। মোৰ ওপৰত নহয়, মানে সময় গগৈৰ ওপৰত কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। মানে আৰু আগবাঢ়ি যাওক আমাৰ গগৈ ছাৰ, সময় গগৈ ছাৰ কৈছোঁ, সময়ে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'বোৰ চাব, সময় গগৈক অলপ ছাপোৰ্ট কৰিব। বাই বাই।